Hello guys, good morning সকলোকে and welcome to my new vlog. আৰু আজি শাওণ মাহৰ প্ৰথম দিন, প্ৰথমটো সোমবাৰ, গতিকে এবাৰ বলক যাওঁ শিৱ মন্দিৰ মানে আমাৰ ঘৰৰ ওচৰতে বুঢ়াগোঁহাই থান দখলা পাহাৰৰ ওপৰত। তো তাতে শিৱ মন্দিৰ দৰ্শন কৰি আহোঁ, আশীৰ্বাদ লওঁ আৰু আগন্তুক দিনবোৰ যাতে ভালে যায় তাৰে আশীৰ্বাদ লৈ আহোঁ। তো বলক দেৰি নকৰোঁ। মন্দিৰত আহিছোঁ যেতিয়া ধুবেক পেকেট লওঁ আৰু খুৰা দোকানৰ পৰা খুৰা ধুবেক পেকেট দিচোন। আহি পাই গ'লোঁ দখলা পাহাৰ, বাইকখন ইয়াতে থ'লোঁ, এতিয়া এপিনেদি যাব লাগিব আৰু যুৱৰাজ ভাই আহি পাইছে। যুৱৰাজ ভাইৰ লগত যাম একেবাৰে ওপৰত, দুখন বাইক নিনো, এই পিনেদি যাব লাগিব। দিয়া ক'ত যাই আছোঁ? শাওনৰ প্ৰথমটো সোমবাৰ মানে আজি আমি মন্দিৰত যাম বুঢ়াগোঁহাই থানত। বুঢ়াগোঁহাই থানত অলপ শিৱ বাবাৰ আশীৰ্বাদ লৈ আহোঁ। আশীৰ্বাদ ল'ব লাগিব অলপ। আৰু এই পিনেদি চিৰি দিও যাব পাৰি, আমি চিৰি নাযাওঁ, বাইকেৰে হয়তো ওপৰত গুচি যাম আৰু এইকেইদিন সদায় মানে বুলিয়ে আছোঁ, ভাগাত ধৰি গৈছে। আৰু যি কটিবাটা ৰ'দ দিছেই, এই ৰাতিপুৱাই হৈছে না দুপৰীয়া হৈছে গমেই নাপায়, ৰাতিপুৱাই দুপৰীয়া ৰ'দটো দি যায়। ৰাতিপুৱা 6টা মানতে দিছে। অঁ আজি সোনকালে উঠছোঁ মই, গম পাইছা না? উঠা না 6টা বজাতে উঠছোঁ। মন্দিৰত বহিলোঁ ৰাতিপুৱা, বহি অলপ খাইছে আহিলা, চাহ তাহ খালোঁ, ঠেলা এখন আহে, চাহ তাহ খাই আৰু ঘৰত আহি 8:30 বাজিল। গম নাপাইছোঁ ভাই। সেৱা ল'লোঁ ভিতৰত, সেইবোৰ আৰু ভিডিঅ' নকৰিলোঁ। বাকী তেতিয়া যে ক'লোঁ চিৰি দি উঠি আহিব পাৰি, এইটো ৰাস্তা, এই পিন দি উঠি আহিব পাৰে আপোনালোকে এই মন্দিৰলৈকে। চিৰি যদি উঠিলে সেই পিন দি হয় দি আহিব। অলপ ভাগাত ধৰিব, কষ্ট হ'ব দিয়কচোন, একো নাই। হয় দি বুলি আহিলেতো বেছি কষ্ট, আমি বাইক লৈ আহিছোঁ কাৰণে। তো মন্দিৰত চাহ খাব দিলা, পূজা চূজা কৰি উঠাৰ পিছত চাহ খাওঁ আৰু যুৱৰাজ ভাইও বহিছে একেলগে, আমি চাহটো খাই দিওঁ। ৰাতিপুৱা মন্দিৰত চাহটো খাই দিলোঁ, বিস্কুট এখন দিছে। ওলাই দিলোঁ মন্দিৰৰ পৰাই, এইবাৰ আৰু বেলেগ এটা মন্দিৰত যাম, মনসা মন্দিৰ ঘৰৰ লগ। আহি পালোঁ মনসা মন্দিৰ, এতিয়া পদুম ফুল লওঁ ৰ'ব। আগত ল'ম নেকি অলপ? আগত ল'বি আমাৰ আগতে মাৰ্কেট বাজনী একবাৰ পদুম ফুল, মানুহ চাওক, মানুহ চবফালে মানুহ, হা লাইন চাওক, ওলালোঁ ইয়াৰ পৰা আশীৰ্বাদ লোৱা হ'ল, ভিতৰত দৰ্শন কৰিলোঁ, বাকী ওলাই ডাঙৰ এতিয়া নাই কি যুৱৰাজে যোগাৰ লৈ গৈছে, নহ'লেতো বম লাইন লাগি আছে, 1-2 ঘণ্টা লাইনৰ পৰা গিয়া লৈ আহিছোঁ। নাটকটো মানে লাইন চাইন ধৰা নাই, ডাইৰেক্ট সোমাই গৈছোঁ। যুৱৰাজৰ ৰখাইছে পূজা কৰিব আহিছোঁ, দাচুৰ কৰিব আনে বোলে, ডাইৰেক্ট সোমাই দি আহিছোঁ। একো নকলাই এইবাৰ, গম পোৱা নাই, ভাবিছে কি ভক্ত আৰু তাকে এই দোকান মাহাই ধুনীয়াৰ মানুহ, গাড়ী আমি সেইখিনি ৰাখছোঁ। ত' গাইজ ভিডিঅ'টো শেষ কৰোঁ ইয়াতে, আকৌ লগ পাম নেক্সট ব্লগত, চাই থাকিব।